নিশা মুখলধাৰ বৰষুণ আৰু এতিয়া কেনে আছে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত যিবোৰ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ বৰষুণত তিতিছে সেই সামগ্ৰীসমূহ নষ্ট হৈ যাব বুলি নষ্ট হৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ স্থানীয় ৰাইজে পুৱাৰ ভাগত তাৰ যিসকল স্থানীয় মহিলা আছে তেওঁলোক ওলাই আহি জুবিন গাৰ্গলৈ এই জুবিন সমাধি ক্ষেত্ৰত থকা যিবোৰ সামগ্ৰী তেওঁৰ উপহাৰসমূহ সকলোৱে এতিয়া চাফ চিকুণ কৰিছে কিন্তু সকলোৱে খুব প্ৰকাশ কৰিছে যে জুবিন ক্ষেত্ৰ নিৰ্মাণ নোহোৱাৰ কাৰণে বৰষুণত সকলো সামগ্ৰী এফালৰ পৰা তিতিছে কাৰণ বিগত 6 মাহ গুৱাহাটীত বৰষুণ হোৱা নাছিল আৰু তেতিয়াও জুবিন ক্ষেত্ৰত এক ধূলিময় পৰিৱেশে বিৰাজ কৰিছিল আৰু এতিয়ালৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই কিন্তু এতিয়া কালিৰ পৰা অহা মুখলধাৰ বৰষুণৰ ফলত নিশা জুবিন গাৰ্গলৈ অনুৰাগীসকলে আগবঢ়োৱা সকলো উপহাৰত পানী পৰিছে বৰষুণত তিতি গৈছে আৰু এই দৃশ্যাংশ মই আপোনালোকক দেখুৱাব বিচাৰিছো এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ এদৰে ফটো বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ জুবিন গাৰ্গক আগবঢ়াইছিল এগৰাকী স্থানীয় মহিলা এদৰে তেওঁলোকে পানীবোৰ মচিবলৈ চেষ্টা কৰিছে ইয়াৰ আগতো আমি দেখিছিলো গৰিমা শইকীয়া গায়ক তথা জুবিন ফেন ক্লাবৰ উদ্যোগত তাত ধুলিৰ কাৰণে চাফ চিকুণৰ কাৰ্যসূচী হাতত লোৱা হৈছিল কিন্তু আজিৰ পৰিৱেশ দেখুৱাই আছো যেটো অতি দুখ লগা পৰিৱেশ যে এই যিবোৰ গামুচাত জয় জুবিনদা বা বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ গীতৰ কলি লিখি তাত আৰি থোৱা হৈছিল সকলো তিতি গৈছে সেইবোৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে আশংকা আছে আৰু সেই কাৰণে তাত থকা ৰাইজে বা জুবিন অনুৰাগীসকলে সোশ্যাল মিডিয়াত এটা কথা লিখিছে যে চৰকাৰে অতি শীঘ্ৰেই এটা পদক্ষেপ গ্ৰহণ কৰক যাতে জুবিন ক্ষেত্ৰত জুবিন গাৰ্গলৈ আগবঢ়োৱা অনুৰাগীসকলৰ যিবোৰ উপহাৰ সেইবোৰ যাতে ভাল হৈ থাকে কাৰণ এদিন এই জাপি তিতি সম্পূৰ্ণ নষ্ট হৈ গৈছে গিটাৰ আছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰী আছে বাদ্যযন্ত্ৰসমূহ আছে সেইবোৰ কিন্তু নষ্ট হৈ যোৱাৰ আশংকা আছে এয়া হৈছে আজিৰ পৰিৱেশ তাৰ স্থানীয় মহিলাসকল ওলাই আহিছে আৰম্ভণিৰ পৰাই সোণাপুৰৰ সেই স্থানীয় মহিলাসকলে জুবিন ক্ষেত্ৰ চাফ চিকুণ কৰাকে ধৰি বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰি আহিছে কিন্তু আজি পুৱাৰ ভাগত আমাৰ যি স্থানীয় সাংবাদিক মৌচম বৈশ্যতাত উপস্থিত হৈছিল তেতিয়া কিন্তু তেওঁৰ কেমেৰাত আবদ্ধ হ'ল যে বৰষুণত তিতি গৈছে প্ৰাণৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা আদৰৰ সামগ্ৰীসমূহ উপহাৰসমূহ বৰষুণ পৰিস্থিতিটো বেয়াই হৈছে মানে আমি যেনে তেনে তিৰপাল ঢাকি কিবা কৰি ৰাখিছো আৰু মানে তথাপিতো ৰাখিব নোৱাৰো গোটেই ভিজি গৈছে ফটোবিলাক বেয়া হৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছো সোনকালে যাতে কামখিনি কৰক মানে বাকী কামখিনি কৰি থাকক লাহে লাহে কিন্তু তেওঁক ৰাখিব পৰা সুবিধাটো যাতে সোনকালে কৰি দিয়ে সেইটোৱে আৰু এতিয়া আমি যিমান ভালকে ৰাখিব খুজিছিলো বৰষুণেতো নামানে হয়নে নহয় আহিবই বৰষুণ আৰু সেইটোৱে আৰু মোৰ ওচৰত এইখিনিয়ে ক'ব লগা আছে বহুত বৰষুণ